নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত এয়া আচাৰৰ ৰেচিপি আৰু থাম্বনেইল দেখি বা ভিডিঅ'ৰ আৰম্ভণি দেখিতো আপোনালোকে গমেই পাইছে যে এয়া কিহৰ আচাৰ। যিহেতু এয়া বাঁহগাজৰ বতৰ, গতিকে এই বতৰতে আচাৰখিনি বনাই থ'লে অবতৰটো খাব পৰা যাব। আপোনালোকৰ মাজৰ হয়তো বহুতে আচাৰ বনাবলৈ জানে আৰু বহুতে হয়তো নাজানে এইবিধ আচাৰ বনাবলৈ। যিসকলে নাজানে তেওঁলোকৰ সুবিধা হোৱাকৈ মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। বাৰু যি নহওক, মেইন টপিকলৈ আহোঁ। প্ৰথমতে মই বাঁহগাজখিনি চাফা কৰি লৈছোঁ, তাৰপিছতে লৈছোঁ এয়া ৰুকনি। আপোনালোকে গ্ৰাইণ্ডাৰত দিব পাৰে, কিন্তু গ্ৰাইণ্ডাৰত দিলে বহুত বেছি ভাল নালাগে, কাৰণ অকণমান আচাৰটো দাঁতত লগা হ'লে ভাল লাগে। সেইকাৰণে মই ৰুকনিতে ৰুকি লৈছোঁ আৰু ৰুকা হোৱাৰ পিছত এয়া মই একাপ জোখেৰে দিছোঁ ভিনেগাৰ। তাৰপিছত এড কৰিম ইয়াতে মই থেকেৰা। আপোনালোকে যদি টেঙা বেছি ভাল নাপায় তেতিয়াহ'লে এক্সট্ৰাকৈ টেঙা এড নকৰিলেও হ'ব। ভিনেগাৰ আৰু বাঁহগাজটো এনেকৈ ৰাখি দিয়াৰ পিছত এনেও টেঙা উঠে। তাৰপিছত এইখিনি মই 4 দিনৰ কাৰণে ৰাখি দিম আৰু 4 দিন পিছত এইখিনি ধুনীয়াকৈ কোমলি গৈছে, আপোনালোকে চাওক। আৰু ইয়াতে যিখিনি মই ভিনেগাৰ দিছিলোঁ বা এক্সট্ৰাকৈ বাঁহগাজৰ পানী ওলাইছে, এইখিনি মই ভালদৰে এতিয়া চেপি ল'ম। আৰু চেপি হোৱাৰ পিছতে ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি গুড়ি দি প্ৰায় 2 ঘণ্টামান ৰ'দত দিম। তাৰ মাজতে এটা কথা কওঁ, আপোনালোক যদি কোনোবা মোৰ চেনেলত নতুনকৈ আজি ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে বেল আইকনটো দবাব মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ। এইখিনি এতিয়া মই ৰ'দত দিম। তাৰপিছতে মই গোটা মছলাত লৈছোঁ বগা সৰিয়হ, ক'লা সৰিয়হ, পাঁচফোৰণ, গোটা ধনিয়া আৰু গোটা জিৰা। এইখিনি মই অকণমান গৰমাই এনেকৈ গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈছোঁ। মই খুব বেছি মিহি কৰা নাই, দেখিছে নহয়, অকণমান গোটা গোটা ৰাখি দিছোঁ। বহুত বেছি মিহি কৰিলেও ভাল নালাগে। তাৰপিছত এইখিনি মই ভালদৰে মিক্স কৰি ইয়াতে মই এতিয়া এড কৰিম ভোট জলকীয়া। এই জলকীয়াকেইটাৰ বহুত জ্বলা, সেইকাৰণে মই কম পৰিমাণত দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে নৰ্মেল জলকীয়াও দিব পাৰে, কিন্তু ভোট জলকীয়া দিলে ফ্লেভাৰটো বেছি ধুনীয়া আহে, কাৰণে ভোট জলকীয়া দিছোঁ। আৰু ভোট জলকীয়াখিনি দিয়া হোৱাৰ পিছত ইয়াতে মই এতিয়া দিম সৰিয়হৰ তেল 2 কাপ। তেলখিনি দি ভালদৰে মিক্স কৰি এটা চাফা গ্লাছৰ টেমা লৈ এইখিনি ভালদৰে ভৰাই থ'ম। টেমাটোত যেতিয়া ভৰাব অকণমান সময় লৈ পেলাই ভৰাব, কাৰণ টেমাৰ যে ছাইডত লাগি থাকে, যদি ছাইডত লাগি থাকে সেইখিনিয়ে মানে গোটেই আচাৰখিনি বেয়া কৰে, সেইকাৰণে অকণমান সময় লৈ পেলাই ভৰাব। বাৰু যি নহওক, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকেও বনাওক, খাই খুব ভাল লাগে। বহুত বেছি ভেজালি আচাৰ নহয়, ইজি হয়। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। আকৌ নতুন ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই বাই।